আক্ৰাছু আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত ধুবুৰী জিলাৰ বিৰাটনগৰ চাৰিআলিত চিলাৰায় দিৱস উদযাপন কৰা হয়। উক্ত দিৱসত উপস্থিত থাকে ধুবুৰী জিলাৰ আক্ৰাছুৰ সাধাৰণ সম্পাদক শ্যাম ৰায়, প্ৰচাৰ সম্পাদক বেবেটো ৰায়, সিজু ৰায় আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্যকৰী সদস্য আকিৰ খানে। মন্দিয়াৰ পৰা উছমান গনিৰ ৰিপোৰ্ট, এনি টাইমছ। আজি সদৌ কোচৰাজবগী ছাত্ৰ সন্থাৰ উদ্যোগত যি আমাৰ 510তম চিলাৰায় দিৱস আমাৰ উদযাপন কৰা হ'ল। বিৰাটনগৰ চাৰিআলি আঞ্চলিক কোচৰাজবগী ছাত্ৰ সন্থাৰ উদ্যোগত আজি বিৰাটনগৰ চাৰিআলিত 519 নং LP স্কুলত আমাৰ 510তম চিলাৰায় দিৱস উদযাপন করলাম। সেই উপলক্ষে যারা কাজের হালচে আছেন আমার পতাকা উত্তোলন ইতিমধ্যে হয়ে গেল, তারপরে খেল ধেমালি চলি আছে। তারপরে পরে আমরা আমার বিরাটনগর আঞ্চলিক কোচরাজবগী ছাত্র সন্থার যেটা আমার কার্যালয় যেটা অফিস উদ্বোধন আজি স্থাপন করলাম। খুব ভাল লাগিল আমার চতুর্থ বিন্দু একসাথে দেখিয়ে বা একসাথে হয়ে আমার খুব ভাল লাগিল। তথা অনাগত দিনত এই আঞ্চলিকে যাতে আমার কোচরাজবগী জনগোষ্ঠীর ভবিষ্যৎ যাতে শক্তিশালী সংগঠন হিসেবে আগবাড়ি নিয়ে যাওয়ার পায়, তথা আমার জনগোষ্ঠীকে যে একত্রিতকরণ করার যাতে সক্রিয়। আজি ধুবুৰী জিলা কোচৰাজবগী ছাত্ৰ সন্থাৰ উদ্যোগত তথা বিৰাটনগৰ চাৰিআলি আঞ্চলিক কোচৰাজবগী ছাত্ৰ সন্থাৰ সহযোগত 500 আৰু লগতে আছে আমাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ এক্সিকিউটিভ মেম্বাৰ সকলো সংগঠনৰ মিলি আমি বিৰাটনগৰ চাৰিআলি আঞ্চলিকৰ সহযোগত 519 নং বিচন্দ LP স্কুলৰ প্ৰাংগণত 510তম বিশ্ব মহাবীৰ চিলাৰায়ৰ জন্ম জয়ন্তী উৎসৱ পালন কৰিলোঁ। তথা এই উৎসৱৰ জৰিয়তে আমি অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰক চকিয়াই দিব বিচাৰিছোঁ যে আমি কোচৰাজবগী জনগোষ্ঠীৰ যিটো জনজাতিকৰণৰ যিটো সমস্যা আৰু কমতাপুৰ আন্দোলনৰ যিটো সমস্যা, অনাগত দিনত যদি আমাৰ অতি শীঘ্ৰে যদি আমাৰ এই সমস্যাৰ সমাধান নকৰে, আমি কোচৰাজবগী জনগোষ্ঠীয়ে আমি ইয়াতকৈ আমি ভয়ংকৰ আন্দোলন কৰিম তথা আমি বেলেগ পন্থাৰে গণতান্ত্ৰিক আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম। ধন্যবাদ।